গাইজ আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ মাটিৰ বন্ধকী চুক্তিপত্ৰ। মাটিৰ বন্ধকী চুক্তিপত্ৰনো কেনেকৈ লিখে এইখন বহুত দৰকাৰ সঘনে লাগিয়ে থাকে। আজি আমি তাৰ নমুনাখন জানিম। প্ৰথমতে আমি এনেকৈ লিখিলোঁ, বৰাবৰ যিজনে মাটি বন্ধকী ল'ব তেওঁৰ তথ্য, নাম, পিতাৰ নাম, গাঁও, মৌজা, জিলা, পিনক'ড। তেখেতৰ নামটো ইয়াতে লিখিব, পিতাৰ নাম লিখিব, এড্ৰেছটো এনেকৈ লিখি ল'ব। তাৰপিছত আপোনালোকে লিখিব, লিখিতং যাৰ মাটি তেওঁৰ তথ্যসমূহ ওপৰত লিখাৰ দৰে। এতিয়া যাৰ মাটি তেখেতৰ তথ্যটো এনেকৈ আপোনালোকে লিখি ল'ব। তাৰপিছত এনেকৈ লিখিব, আজি ইংৰাজী তাৰিখত মোৰ ব্যক্তিগত অসুবিধাৰ বাবে টকা প্ৰয়োজন হোৱাত মোৰ নিজ নামত থকা ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁৱৰ আপোনালোকৰ গাঁৱটো ইয়াতে লিখি ল'ব, মৌজাটো ইয়াতে লিখি ল'ব, ডাক নাম্বাৰটো লিখি ল'ব, পট্টা নাম্বাৰটো ইয়াতে লিখি ল'ব। এতিয়া 1 বিঘা মাটিৰ বাবদ 5 লাখ টকালৈ ওপৰত উল্লেখ কৰা বৰাবৰক বন্ধকী চমজাই দিলোঁ। উল্লেখ থাকে যে উক্ত টকা ঘূৰাই নিদিয়ালৈ উক্ত বৰাবৰে দখল ভোগ কৰি থাকিব। ইয়াতে আপোনালোকৰ মই দিছোঁ 1 বিঘা মাটি। এতিয়া আপোনালোকৰ ইয়াতে যিমানখিনি মাটি হয় সিমানখিনি মাটি দিব, আৰু মই 5 লাখ টকা বুলি দিছোঁ। এতিয়া আপোনালোকক যিমানখিনি টকালৈ আপোনালোকে কৰিব বিচাৰে সেইখিনি টকাটো দি ল'ব। ইয়াত মোৰ আৰু মোৰ পৰিয়াল আপত্তি নাই। কিবা আপত্তি কৰিলে আইনীয় ব্যৱস্থা ল'ব পাৰিব। মই ওপৰৰ সকলো কথা জানি বুজি স্বজ্ঞানে উপস্থিত সাক্ষীৰ ওচৰত চহী কৰিলোঁ। এতিয়া সাক্ষীটো ইয়াতে আপোনালোকে দি ল'ব। মই 2টা সাক্ষী দিছোঁ, ইয়াতে আপোনালোকে দি ল'ব ইতি মাটিৰ গৰাকীৰ চহী, যাৰ মাটি তেখেতৰ চহীটো ইয়াতে কৰাই ল'ব। এনেকৈ লিখি আপোনালোকে মাটিৰ বন্ধকী চুক্তিপত্ৰ এখন ঘৰতে আপোনালোকে এনেকৈ সহজতে লিখি ল'ব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগি থাকিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।